নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি আনিছোঁ। এইটো দেখিছেনে, মোৰ হাতত কি আছে বাৰু ক'ব পাৰিবনে কোনোবাই? মই কৈ দিছোঁ ৰ'ব। এইটো হৈছে লেহেতি। পথাৰত পোৱা যায়, ৰোৱা মাজত মানে ওলাই। এইটো এনেকুৱা দিনত, শাওণ ভাদ মাহত এনেকুৱা দিনত ওলাই, খাবলৈ ভাল লাগে। তেন্তে ব'লক দেৰিকৈ নাথাকোঁ, একদম ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিওঁ। এতিয়া ব'লক একদম ডাইৰেক্ট আমাৰ পাকঘৰলৈ যাওঁ। এইখিনি লেহেতি শাকখিনি মই ভালকৈ ধুই আনি লৈছোঁ। ভালকৈ দেখুৱাই দিছোঁ এতিয়া ওচৰৰ পৰা। এইটো হৈছে লেহেতি শাক। এইটো কলমৌ নহয়, কিছুমানে কলমৌ বুলি ভাবে। কলমৌ পাতটো এনেকুৱা নহয়, অলপমান বেলেগ হয়। এতিয়া মোৰ ওচৰত কলমৌ নাই আপোনালোকক দেখুৱাই দিবলৈ, কিন্তু এইটো কলমৌ নহয়, এইটো লেহেতিয়ে হয়। পথাৰত ৰোৱানিৰ মাজত ওলায়, শাওণ ভাদ মাহত ওলায়। মই কৈছোঁ আগতে আপোনালোকক, তেতিয়া খাব ভাল হয়। এইটো দেখিছেনে, ইয়াত ফুল ফুলা নাই। যদি ফুল ফুলে কলি হয় তেতিয়াহে খাব তিতা হয়, এতিয়া তিতা নহয় খাবলৈ। আজি খানাত লেহেতিৰ লগতে আৰু ইয়াত দিছেনে কুচিয়াও আছে। আজি কুচিয়া খাম বুলিয়ে ভাবিছোঁ। কুচিয়া আচলতে দুটা আছিলে, মই আপোনালোকক এটাহে দেখুৱালোঁ, সিটো নেদেখুৱালোঁ। দুইটা কুচিয়া কাটি পিনি ইমানখিনি মাংস ওলাইছিলে। এতিয়া দেখিছেনে, লেহেতি শাকখিনি মই কাটি ল'লোঁ এনেকৈ। লেহেতি শাক আচলতে সৰু মাছৰ লগত খাবলৈ ভাল হয়। মই আজি সৰু মাছ নাখাওঁ, যিহেতু কুচিয়া খাম। আজি মই বেলেগ এটা বস্তুৰ লগত খাম। কি লগত খাম ৰ'ব দেখুৱাই আছোঁ। শাকত দিবৰ কাৰণে দুটা আলু এনেকৈ কাটি লৈছোঁ মিহি মিহিকৈ, লগতে এটা পিঁয়াজ কাটি লৈছোঁ, আৰু লগতে এইয়া দিছেনে, আজি বুটৰ লগত বনাম। এইফালে ইয়াত তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজ দি দিছোঁ ইয়াত। পিঁয়াজখিনি অলপ দেৰি ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভালকৈ সিজাৰ পিছত ইয়াত দিছেনে, ইয়াত এতিয়া আলু দি দিছোঁ। ইয়াত মই ফাৰ্ষ্টতে আলুখিনি যে ভাজি লৈছোঁ, শাকখিনি নিদিয়াকৈ আচলতে আলুখিনি সিজিবৰ কাৰণে দেৰি লাগিব। শাকখিনি জল্দি হৈ যাব, বেছি দেৰি সিজাব দৰকাৰ নাই। সেইটো কাৰণে মই আলুখিনি ফাৰ্ষ্টতে ভাজি আধাটো সিজাই ল'ম আলুটো, তাৰপিছতে শাকখিনি দিম। আলুখিনি ভালকৈ মিক্স কৰি লোৱাৰ পিছত এতিয়া ইয়াত দিছেনে ৰচুন আদাৰ পেষ্ট মই 1 চামুচ দি দিছোঁ। মই বেলেগ মছলা ইয়াত ব্যৱহাৰ নকৰোঁ, অকল ৰচুন আদাই ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনিও ভালকৈ মিক্স কৰি লওঁ। এতিয়া ইয়াত মই এই বুটকেইটা দি দিম। ইয়াত দিছেনে, ইয়াত এতিয়া বুটকেইটা দি দিছোঁ। বুটকেইটা দি ভালকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াতে জলকীয়া 3টা দি দিছোঁ। আচলতে মই জলকীয়া 4টাই দিছোঁ, ইয়াত 4টা জলকীয়া দি দিছোঁ। এই ভাজিখনত জ্বলা আপোনালোকে নিজৰ মতে দিব পাৰে, আন্দাজ মতে। জ্বলাটো বেছি হ'লে ভাল আৰু খাবৰ কাৰণে, মই সেইটো কাৰণে 4টাই দি দিছোঁ। এতিয়া আলু আৰু বুটখিনি আধা সিজি গৈছে। ইয়াত দিছেনে, এতিয়া মই শাকখিনি দি দিছোঁ, আৰু শাকখিনি অলপমান দিওঁতে পৰিছে। আপোনালোকে কমেণ্ট কৰিব পাৰে ন, শাক পেলাই মেলি বনাইছে বুলি। আচলতে কি হৈছে জানেনে, মই এখনতে মোবাইলটো লৈ আছোঁ, ধৰি ভিডিঅ' কৰি আছোঁ, এখনতে কেৰাহীত শাকখিনি দি আছোঁ। কাঁহীখনেদি যিহেতু মই বাকি দিছিলোঁ, সেইটো কাৰণে অলপমান পুৰি গৈছিলে। এয়া দিছেনে, শাকখিনি একেবাৰে পমি গ'ল। এতিয়া শাকখিনি যিহেতু পমি গ'ল, এতিয়াহে মই ইয়াত নিমখ হালধি দি দিম। হালধি আন্দাজ মতে দি দিছোঁ মই 1 চামুচ, আৰু এতিয়া ইয়াত নিমখো দি দিম আন্দাজ মতে।
ইয়াত দিছোঁ নিমখো 1 চামুচ দি দিছোঁ। এতিয়া নিমখ হালধি দি পিনি চব্জিখিনি ভালকৈ মিক্স কৰি ল'ম। প্ৰথমবাৰ যেতিয়া ঢাকন দিছিলোঁ, ঢাকনখন দিয়াটো দেখুৱাব নহ'ল, থাকি গ'ল। এতিয়া ঢাকনখন উঠাই পিনি আকৌ ভাজিখিনি চাইছোঁ, দিছেনে সিজিছে আৰু অলপ দেৰি সিজালে হৈ যাব। আচলতে ভাপ হৈ গৈছে, দিছেনে ব্লাৰ হৈ গৈছিলে মোৰ ভিডিঅ' কৰি থাকোঁতে, তো ভাপটো লাগি গৈছিলে। পাঁচ মিনিটৰ পিছত ভাজিখন আকৌ চাওঁ হওকচোন, দিছেনে ভাজিখন হৈছে আৰু। যিহেতু আলু আৰু বুটটো মই ফাৰ্ষ্টতে ভাজি লৈছিলোঁ, শাকটো বেছি দেৰি ভাজিব নালাগে, হৈ গ'ল। দিছেনে আজি আমাৰ এয়া লেহেতি আলু বুটৰ চব্জি ৰেডি হৈ গ'ল। মই ঢাকন দি অলপ দেৰি ৰাখি দিম, তাৰপিছতহে ভাত খাম আৰু। ভাত খাব হৈ গ'ল। এয়া দেখিছেনে আজি খানা খাবৰ কাৰণে আমাৰ খানা ৰেডি হৈ গ'ল। এইফালে আছে লেহেতি আলু বুটৰ ভাজি আৰু লগতে আছে কুচিয়াৰ জোল, প্লেন ভাত আৰু আছে দেখিছেনে প্লেন দাইল আছে। বিশেষ একো নাই। তেন্তে মই আজি খানাটো খাওঁ আৰু লগতে ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।